নমস্কাৰ মই ৰাকেশ ৰামচিয়াৰী বড়োলেণ্ড বুবলি সকলোকে পোনপ্ৰথমে মই আদৰি লৈছোঁ। এই সময়ত মই আজি বিশেষ একজন ব্যক্তিৰ লগত কথা পাতিম। তেখেতৰ লগত ৰাজনীতিকৰ বিষয়ে কথা পাতিম, BTC ইলেকশ্যনৰ বিষয়ে তেখেতৰ লগত কথা পাতিম আৰু এই সমষ্টিৰ বিষয়ে তেখেতৰ লগত কথা পাতিম। হয়, মই এই সময়ত চিৰাং ডিষ্ট্ৰিক্টৰ 13 নং চিৰাং কনষ্টিটিউশ্যনৰ মাননীয় UPPL প্ৰাৰ্থী শ্ৰীযুত মাউতি ব্ৰহ্ম হাজোৱাৰী তেখেতৰ লগত কথা পাতিম। তেখেত UPPL দলৰ তেখেতে জেনেৰেল ছেক্ৰেটাৰী। এই সময়ত মই পোনপ্ৰথমতে আপোনাৰ বড়োলেণ্ড বুবলি ৰাইজৰ হয় স্বাগতম জনালোঁ। দলত আপুনি কাম কৰিছিল নেকি? সামাজিক জীৱনত আপুনি কাম কৰিছিল নেকি? হয়, মই মাউতি ব্ৰহ্ম হাজোৱাৰী, বৰ্তমান জেনেৰেল ছেক্ৰেটাৰী UPPL। আৰু প্ৰথমতে মই আপোনালোকৰ বড়োলেণ্ড বুবলি চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিটো প্ৰশ্ন কৰিছে, মই কিন্তু 1984 মই তেতিয়া মেট্ৰিক এক্সামিনেশ্যন এপিয়াৰ্ড কৰিছোঁ। মই তাৰ সিদিনাৰ পৰাই মই আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত মই জড়িত হৈ আছোঁ। আৰু সামাজিক যিবিলাক কাম আৰু আপচুৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো নেতৃত্বত আন্দোলন হৈছিলে 1987 2 মাৰ্চৰ পৰা 93লৈকে, সেইটো আন্দোলনত মই জড়িত আছিলোঁ। মই বহু কাম কৰিছোঁ ৰাইজৰ হৈ। আৰু ইয়াৰ পিছত মই কিছুমান ছ'চিয়েল ৱৰ্ক কৰিছোঁ। আৰু মই নিজে জীয়াই থকাৰ কাৰণেও মই চৰকাৰীভাৱে কণ্ট্ৰাক্ট লাইচেঞ্চ কৰি পেলাই মই ঠিকাদাৰো কৰিছিলোঁ। বৰ্তমান মই UPPL দলৰ সাধাৰণ সম্পাদক। মোৰ যিটো অভিজ্ঞতা সকলো ৰাইজে জানে যে সামাজিক যিবিলাক কাম মই এই কাচিকোট্ৰা অঞ্চলত বা চিডলি চিৰাং অঞ্চলত মই সকলো জাতি জনগোষ্ঠীৰ লগত যেতিয়াই আমাৰ মাজত মানে ভুল বুজাবুজি হৈছে, বহু ধৰণৰ মানে ছ'চিয়েল ৱৰ্ক কৰিব লগা হৈছে, তেতিয়া মই ৰাইজৰ ওচৰত গৈছোঁ, কাম কৰি আহিছোঁ। সকলোৱে মোক চিনি পায় এই অঞ্চলৰ ৰাইজে। মই সামাজিক কামত মোটামুটি আজিলৈকে মই এৰা নাই, আজিলৈকে মই কাম কৰি আছোঁ। আপুনি ছাত্ৰ সংগঠনত কিমান বছৰ কাম কৰিলে? মই ছাত্ৰ সংগঠনত 84ৰ পৰা আপ টু 95লৈকে কাম কৰিছোঁ। ক'ব গ'লে মই মুঠতে 25 বছৰমান মই কাম কৰিছোঁ। 25 বছৰ? হয় হয়, নিখিল বড়ো ছাত্ৰ সন্থা জড়িত হৈ পেলাই ছ'চিয়েল কাম কৰিছোঁ। হয়, এতিয়া আপুনি সামাজিক জীৱনত মানে কি আপোনাৰ বিশেষ আপুনি মনত থকা কাম কৰিলে যে ৰাইজৰ কাৰণে? মই যিটো জানো ভালকৈ, আমাৰ এই অঞ্চলত আন্দোলনৰ সময়ত বহু ধৰণৰ সৰু সুৰা ঘটনা হৈ গৈছে। ইয়াতে যাতে সকলো জাতি জনগোষ্ঠীৰ মানুহে একেলগে থাকিব পাৰে, যাতে আন্দোলন লৈ পেলাই নিজৰ মাজত ভুল বুজাবুজি নহয়, এইবিলাকৰ কাৰণে মই বহু কাম কৰিছোঁ। আৰু বহুত ৰাস্তা ঘাট দলং চৰকাৰী আঁচনিৰ পৰা ৰাইজক যাতে উশাহ দিব পাৰে, ৰাস্তা ঘাট দলং বনাব পাৰে, তাৰ কাৰণে মই সহায় কৰিছোঁ। আৰু ছ'চিয়েল যিটো লাইফ, বিভিন্ন জাতি জনগোষ্ঠীৰ যি ধৰণৰ সমস্যা আছে, এই সমস্যাবিলাক যাতে মই সহায় কৰি পেলাই সমস্যাবিলাক সমাধান কৰিব পাৰে, তাৰ কাৰণে মই বহুবাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত গৈ পেলাই কাম কৰিছোঁ। আপুনি সামাজিক যিখিনি ছ'চিয়েল ৱৰ্কৰ পৰা আপুনি ৰাজনীতিৰ কিহৰ কাৰণে আহিলে? আপোনাৰ বিশেষ কিবা উদ্দেশ্য লয়? নিশ্চয়। মোৰ যিহেতু ছ'চিয়েল লাইফটো আৰম্ভ হৈছে 84ৰ পৰা, মই দেখিছোঁ আমাৰ অঞ্চলত বহু ধৰণৰ সমস্যা আছে। শিক্ষাৰ ক্ষেত্ৰতো সমস্যা আছে, ৰাস্তা ঘাট দলং বনোৱাৰ সমস্যা আছে, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক যাতে আমি আলাপ আলোচনাৰ মাধ্যমত আৰু চৰকাৰক যাতে হেঁচা প্ৰয়োগ কৰি পেলাই এই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰে, তাৰ কাৰণে মই ছ'চিয়েল লাইফত মই আহিছোঁ। মই ব্যক্তিগতভাৱে বহু ধৰণৰ নিজৰ সুযোগ সুবিধা ল'ব পাৰিলেহেঁতেন, কিন্তু ৰাইজৰ এটা কাম কৰাৰ
মোৰ মনত এটা আশা আছিল তো সেইকাৰণে মই ভাবিলোঁ যে ৰাজনীতিকত থাকিলে বেছিকৈ ৰাইজৰ যিবিলাক সমস্যাবিলাক আছে এইবিলাক মই ভালদৰে কাম কৰিব পাৰিম ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম এইটো আশা লৈয়ে মই আজি ৰাজনীতিকত মই আহিছোঁ জানিবলৈ মই চেষ্টা কৰিম এই চিৰাং আপোনাৰ সমষ্টিত আপোনাৰ বিশেষ সমস্যা কি আছে আমাৰ 13 চিৰাং সমষ্টিত ইয়াতে বহু সমস্যা আছে ক'ব গ'লে সমস্যাৰ জড়িত এই সমস্যা আমাৰ এই অঞ্চলত আছে আজি ৰাস্তা ঘাট এতিয়ালৈকে ঠিক হোৱা নাই বহু স্কুল বিল্ডিংবিলাক হোৱা নাই স্কুল এতিয়াও ভেঞ্চাৰ স্কুল আছে প্ৰভিন্সিয়েলাইজ হোৱা নাই তেনেদৰে হস্পিটেল এতিয়ালৈকে ভালদৰে যি ধৰণৰ হ'ব লাগিছিল কিছুমান অঞ্চলত এতিয়ালৈকে ডক্টৰ হস্পিটেল নোহোৱাৰ কাৰণে ডক্টৰ নাই আৰু ইয়াৰ অঞ্চলত বহু আমাৰ আনএমপ্লয়মেণ্ট যিবিলাক প্ৰব্লেম সেইটো মানে বাঢ়ি আছে দিনে দিনে আৰু লগতে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে সকলো জাতি জনগোষ্ঠীৰ সমস্যা আছে এই সমস্যাবিলাক কেনেকৈ আমি সমাধান কৰিব পাৰে তাৰ কাৰণে এটা চিন্তাধাৰা ৰখা হৈছে তো মই ভাবোঁ যে এইবাৰ আমাৰ যদি UPPL চৰকাৰ আহে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক মই সমাধান কৰিব পাৰিম আৰু যিবিলাক ৰাইজৰ সৰু সুৰা সমস্যাৰ পৰা ডাঙৰ সমস্যালৈকে মই সমাধান কৰিব পাৰিম বুলি মই আশাবাদী এতিয়া জানিবলৈ মই চেষ্টা কৰিম আপুনি সামাজিক জীৱনত যিহেতু আপুনি নিখিল বড়ো ছাত্ৰ সন্থাত থাকি বহু বছৰ কাম কৰি আছে এই সময়ত মানে এটা আন্দোলন এটা আহিছিলে তাৰপিছত আপোনাৰ 1993 BSc একৰ্ড হ'ল তাৰপিছত আপোনাৰ BTC একৰ্ড হ'ল আৰু 2020 আপোনাৰ BTR একৰ্ড হ'ল এই BTR একৰ্ড হোৱাৰ পিছত আপোনালোকে সন্তুষ্ট নে হয় মই স্পেচিয়েলি বিৰাট সন্তুষ্ট হৈছোঁ কাৰণ 2015ত আমি PCDR হিচাপে আমি ইলেকশ্যন খেলিছিলোঁ আৰু ইয়াতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আমাক বহুত সহায় কৰিছে তেখেতসকলেও আমাৰ লগত কাম কৰিছিল আৰু আমি PCDR হিচাপে 7জন ৰাজনৈতিক বেছেছ যিটো আমি পাইছোঁ মানে প্লেটফৰ্ম তাৰপিছত আমাৰ UPPLে নতুন দল গঠন কৰিলে যেনিবা 2015 চনৰ আগষ্ট মাহৰ 15 তাৰিখত UPPLে নতুন দল গঠন কৰিছে PCDRটো ভাঙি পেলাই গতিকে সেই সময়ৰ পৰা আমি UPPL হিচাপে যিবিলাক আমাৰ বড়ো সমাজৰ সমস্যাবিলাক আছিলে বড়োলেণ্ডৰ ইছ্যু সেইটো লৈ পেলাই আমি কাম কৰিছোঁ আৰু লগতে NDFBক কেনেকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমত এই অস্ত্ৰমুক্ত সমাজ গঢ়িবলৈ তেখেতসকলক কেনেকৈ আমি আমাৰ সমাজত আনিব পাৰে তেখেতসকলক কেনেদৰে আমি আমাৰ সমাজত আনি পেলাই এই সমস্যাবিলাক সমাধান কৰিব পাৰে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাইছোঁ আৰু সেইকাৰণে আমি NDFB গোবিন্দ বসুন্ধৰাৰ নেতৃত্বত আৰু নিখিল বড়ো ছাত্ৰ সন্থা প্ৰমোদ বড়োৰ নেতৃত্বত যিটো দীঘলীয়া আন্দোলন হৈছিলে এই দীঘলীয়া আন্দোলনত আমি MCLA হৈও আমি BTCৰ MCLA হৈও তেখেতসকলৰ লগত আমি সদায় কথা পাতিছিলোঁ আৰু কেনেদৰে আমি এই অঞ্চলত শান্তি আনিব পাৰে যিটো আন্দোলন চলি আছে এইটো কেনেকৈ আমি শেষ কৰিব পাৰে তাৰ কাৰণে আমি বহুত কাম কৰিছোঁ গতিকে PCDR হিচাপে জিকি গ'লেও আমি নিজাববীয়াকৈ কোনোদিন কাম কৰা নাই সমাজত ভালদৰে যাতে এটা পৰিৱেশ আনে এই অঞ্চলৰ সমস্যাবিলাক সমাধান কৰিব পাৰে তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা NDFBৰ লগত আৰু এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লগত থাকি পেলাই আমি একেলগে কাম কৰিছিলোঁ BTR একৰ্ড আপোনাৰ বিভিন্ন ছ'চিয়েল মিডিয়াত এই BTR একৰ্ডত একো এটা হোৱা নাই এইটো এটা চৰকাৰৰ ললিপপ বুলি কোৱা গৈছে এই বিষয়ে আপুনি কি ক'ব না এইটোতো কোনোদিন আমি একচেপ্ট কৰিব নোৱাৰোঁ আমাৰ যিটো BTR চুক্তি হৈছে সেইটো ভাল এখন চুক্তি হৈছে বুলি সকলোৱে কৈছে আজি অকল আমি নহয় অসমৰ সকলো অসমীয়া ইণ্টেলেক্সুৱেলবিলাকে আজি কৈ আছে যে BTR চুক্তিটো খুব এখন ভাল চুক্তি হৈছে কাৰণ এই চুক্তিৰ দ্বাৰা আমাৰ বড়ো সমাজত যিসকলে অস্ত্ৰ লৈ পেলাই আন্দোলন কৰি আছিল এই 4টা গোট NDFBৰ তেখেতসকলে ইতিমধ্যে চৰকাৰৰ লগত এই চুক্তিত স্বাক্ষৰ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে তেখেতসকলৰ অস্ত্ৰ চৰকাৰৰ হাতত সমৰ্পণ কৰিছে তো গতিকে আমাৰ এই অঞ্চলত
যি অস্ত্ৰ লৈ পেলাই এটা আন্দোলন চলি আছিল এই আন্দোলনটো আজিৰ তাৰিখত শেষ হৈছে তো গতিকে আজি এই অঞ্চলৰ ৰাইজে শান্তিকৈ থাকিব পাৰিছে শান্তিকৈ আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একেলগে আগবাঢ়িব পাৰিছে তো গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰেও যিবিলাক সমস্যা আছে NDABৰ এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলেও কাম কৰি আছে আৰু আমি বিচাৰিছোঁ যে এই অঞ্চলত শান্তি আহক উন্নতি আহক তো গতিকে যিটো ৰাইজে বিচাৰিছিল এই BTR চুক্তিটো এইটো ৰাইজে বহুত ভাল পাইছে আৰু ইয়াত যিবিলাক ক্লজ আছে সেই ক্লজবিলাক আমি যদি দেখিবলৈ যাওঁ আজি ইয়াতে গোটেই কথাটো কোৱা সম্ভৱ নহয় মই কিছুমান ক্লজটো ক'ব বিচাৰিছোঁ যেনেকৈ আমাৰ বড়োসকলৰ যিটো ছেপাৰেট ডাইৰেক্টৰৰ কথা আছিলে যে ইতিমধ্যে স্কুলবিলাকত টিচাৰ নাই স্কুলবিলাকৰ বড়ো মিডিয়ামৰ স্কুলবিলাক বহুত প্ৰব্লেম হৈ আছিল এইটো মানে আমি বহু বছৰ পৰা আন্দোলন কৰি পেলাই বাৰে বাৰে কৈ আছোঁ যে আমাক ছেপাৰেট ডাইৰেক্টৰ এটা লাগে বড়ো মিডিয়ামৰ স্কুলবিলাক চলাবৰ কাৰণে কিন্তু আজিৰ তাৰিখত এই BTR চুক্তিৰ দ্বাৰা এইটো আমাক দিয়া হ'ল ইতিমধ্যে এছেম্বলিত পাছ হৈ গ'ল আমাৰ বড়োসকলৰ বড়ো মিডিয়ামৰ কাৰণে ছেপাৰেট ডাইৰেক্টৰ এটা ইয়াত আহিব গতিকে এইটো আমাৰ বাবে খুব ভাল এটা পদক্ষেপ বুলি মই ভাবোঁ আৰু ইয়াৰ লগতে আমাৰ ইয়াতে যিবিলাক ক্লজত লিখা আছে আজি NIT দিছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি এই NIT আজি ওদালগুৰিত দিয়া হৈছে গতিকে ওদালগুৰি আমাৰ অসমৰ ভিতৰতে হয় গোটেই আমাৰ অসমৰ ল'ৰা ছোৱালী বা আমাৰ BTCৰ ল'ৰা ছোৱালী ইয়াতে ভালদৰে পঢ়ি পেলাই এজন ভাল ইঞ্জিনিয়াৰিং হ'ব পাৰিব ইয়াৰ বাদেও আপোনাৰ আমাৰ চিৰাঙতে নেৰিম নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স য'ত আমি বেমাৰ হ'লে চেন্নাই যাব লাগে বেমাৰ হ'লে আমি দিল্লীত যাব লাগে বেমাৰ হ'লে আমি হায়দৰাবাদত যাব লাগে তো গতিকে ইয়াত যদি আমাৰ চিৰাঙতে নেৰিমটো যদি আমি পাইছোঁ এইটো যদি আমি ভালদৰে ইমপ্লিমেণ্ট কৰি পেলাই বনাব পাৰোঁ তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ বা অসমৰ সকলোৱে ইয়াত বেনিফিটটো ল'ব পাৰিব আৰু ইয়াততো অকল আৰু বড়ো মানুহে নল'ব সকলো জাতি জনগোষ্ঠীৰ মানুহে ইয়াতে মানে ট্ৰিটমেণ্ট কৰিব পাৰিব ইয়াৰ বাহিৰেও আমাৰ এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমি পাইছোঁ বৰমাত যাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত হ'ব অকল চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইয়াতেতো অকল বড়ো মানুহ নপঢ়িব সকলো জাতি জনগোষ্ঠীৰ মানুহে অসমৰ ৰাইজে ইয়াতে পঢ়িব পাৰিব আমাৰ ল'ৰা ছোৱালীবিলাক তো গতিকে এইবিলাক যে ইনষ্টিটিউট আমি পাইছোঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা এছেট আমাৰ বহুত ডাঙৰ এছেট হয় ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী কমচে কম ক'ব আমাক যে BTR চুক্তিৰ দ্বাৰা আমি এইটো পাইছিলোঁ BTR চুক্তি কোনে কোনে কৰিলে কোনে আন্দোলনত ভাগ লৈছিলে এইবিলাক কথা আহি যাব তো গতিকে আমি যি একৰ্ড কৰিছোঁ আমি ভাবোঁ এইটো ভাল এটা একৰ্ড আৰু এইটো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি সেইটো কৈ আছে যে এইটো একৰ্ডটো ভাল হৈছে অকল বড়োসকলৰ এইটো একৰ্ড নহয় আমি অসমৰ ৰাইজৰ এখন একৰ্ড হৈছে যাৰ দ্বাৰা আমি ইউনিভাৰ্চিটি পাবলৈ পাইছোঁ NIT পাইছোঁ নেৰিম পাইছোঁ আৰু বহুতো আছে যিবিলাক মানে কৈ পেলাই শেষ কৰিব নোৱাৰে কেঞ্চাৰ ইনষ্টিটিউটো আছে সেইটো আমি পাইছোঁ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ বহুত ধৰণৰ ইয়াতে আহিছে তো গতিকে মই ভাবোঁ BTR চুক্তিটো এখন ভাল একৰ্ড হৈছে এই সময়ত মই আপোনাৰ সমষ্টিৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম আপোনাৰ এই সমষ্টিত উইনিং হোৱা কিমান আশাবাদী আপুনি মইতো 100% আশাবাদী কাৰণ মই 2015ত ইয়াতে 12,500 ভোট পালাই মই জিকিছিলোঁ মোৰ ইয়াত 61,935 ভোটাৰ্ছ আছে তো গতিকে যোৱাবাৰ আমাৰ ইয়াতে মই বেছিকৈ ভোট পাইছিলোঁ অৱশ্যে মই এই 5 বছৰত যিহেতু মই চৰকাৰৰ লগত থকা নাই যি ধৰণৰ ৰাইজৰ আশা আকাংক্ষা আছিল সেই আশা আকাংক্ষা ভালদৰে কাম কৰিব পৰা নাই কাৰণ মই বিৰোধী দলত আছিলোঁ আমাৰ BPF চৰকাৰ বনাইছিলে তেখেতসকলে মোক TCLCত চেয়াৰমেন দিব লাগিছিল নিদিলে আৰু লগতে BCDCখন মোৰ দ্বাৰা গঠিত হ'ব লাগিছিলে তেখেতসকলে এইটো মোক সুযোগ নিদিলে তো TCLCত চেয়াৰমেনটো যি মানুহে মোৰ লগত হাৰি গৈছে সুনিৰম বসুমতাৰী BPFত তেখেতকে TCLCত চেয়াৰমেন বনাইছে কিন্তু মোক নিদিলে আমাৰ বাসুগাঁও টাউনটো মোক মোৰ লগত আলাপ আলোচনা কৰি পেলাই বাসুগাঁও টাউন কমিটিটো বনাব লাগিছিলে সেইটো তেওঁলোকে মোক এভইড কৰি পেলাই বাসুগাঁও টাউনত নিজৰ BPFৰ মানুহক টাউন কমিটিৰ চেয়াৰমেন বনালে ৱাৰ্ড কমিশ্যনাৰ বনালে যাৰ বাবে মই ৰাইজৰ আশা কৰা নিচিনা যি ধৰণৰ কাম কৰিব লাগিছিল মই 2015ত মই জিকিছিলোঁ মই ঠিকমতে এই 5 বছৰত মই কাম কৰিব পৰা নাই কিন্তু তথাপিও মোৰ ভাল এক্সপিৰিয়েঞ্চ হৈছে যিমান মানে এই অঞ্চলত মানে BPFৰ চৰকাৰৰ দিনত যি ধৰণৰ এটা দুৰ্নীতি হৈছিলে এই দুৰ্নীতিটো কমসে কম আমাৰ এই চিৰাং ডিষ্ট্ৰিক্টত আমি অলপ মানে
ধৰি কণ্ট্ৰল কৰিবলৈ পাৰিছোঁ আৰু আমি ইতিমধ্যে আপোনালোকে জানে পেপাৰে কাগজে ওলাইছে আমাৰ যিসকলে এই অঞ্চলত দুৰ্নীতি কৰিছিল BCDCৰ চেয়াৰমেন BCDCৰ মেম্বাৰ তেখেতসকলক আমি কেছ দি পেলাই এৰেষ্টো কৰাইছোঁ আমাৰ PWD ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি SDO SA ঠিকাদাৰ এইকেইটাকো আমি ৰঙা ঘৰত পঠাইছিলোঁ এই 5 বছৰত আৰু ইয়াৰ বাহিৰেও আমি এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে ভাতৃত্ববোধটো বজাই ৰাখে তাৰ কাৰণে আমি কাম কৰিছোঁ আৰু এই 5 বছৰত আমাৰ BTCত যি ধৰণৰ মানে আমি ৰোল লৈছোঁ এইটো আপোনালোকে নিশ্চয় জানে যে আমি 7জন PCDRৰ যিবিলাক MCLA আছে আমি এই 5 বছৰৰ BTC কাউন্সিলত আমি 5 বছৰত কমসে কম নহ'লেও ইয়াতে 15 বাৰমান কাউন্সিল বহিছে এই 15 বাৰমান কাউন্সিল বহাত আমাৰ দলৰ পৰা PCDR হিচাপে আমি গোটেই ৰাইজৰ যিবিলাক মানে আলোচনা কৰিব লগা সাবজেক্টবিলাক আছিলে আমি BTC কাউন্সিলত উত্থাপন কৰিছোঁ আগত যেতিয়া আমি নগৈছিলোঁ আমাৰ আগত আমি শুনিছোঁ যে BTC কাউন্সিলটো আধা ঘণ্টাতে শেষ হৈছিলে আধা ঘণ্টা 1 ঘণ্টাতে মানে শেষ হৈছিল বাজেট সেশনো তেনেকৈ হৈছিলে কিন্তু আমি যোৱাৰ পিছত আমি যি ধৰণৰ ইয়াত ভাগ ল'লোঁ আমি বহু যিটো বস্তু তেওঁলোকে আধা ঘণ্টাত শেষ কৰিছে আমি তেখেতসকল দাবী কৰিছোঁ আধা ঘণ্টাত শেষ কৰিব নোৱাৰে আমাক আলাপ আলোচনাৰ বাবে আমাক সুযোগটো দিব লাগে আৰু যাৰ বাবে তেখেতসকলে 2 দিন এছেম্বলি বাজেটটো 2 দিনলৈকে কৰিবলৈ বাধ্য হৈছে আৰু ইয়াতে আমি বহুত আলোচনা কৰিছোঁ ৰাইজৰ কথাবিলাক কিন্তু আমি এটা কথাটো খেল কৰি আছোঁ যে এই 5 বছৰত তেখেতসকলে আমাৰ ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক কিন্তু 5 বছৰত তেখেতসকলে কোনো দিন প্ৰশাসন আমাৰ চৰকাৰীভাৱে যিবিলাক EM আছে তেখেতসকলে কোনো দিন উত্থাপন কৰা নাই যেনেকৈ কৃষকসকলৰ সমস্যা আছে কৃষকসকলৰ বানৰ সমস্যা আছে তো ডঙৰ সমস্যা আছে এইবিলাক আলাপ আলোচনা কৰিব লাগে কোনোদিন তেওঁলোকে কৰা নাই আজি শিক্ষা ক্ষেত্ৰত বহু স্কুল আজিলৈকে ভেঞ্চাৰ হৈ আছে বিল্ডিং নাই ক'ৰবাত টিচাৰ ৰিটায়াৰ্ড হৈছে টিচাৰ লাগে এইবিলাক আলাপ আলোচনা কৰিব লাগে কাউন্সিলৰ ভিতৰত এইবিলাক কোনোদিন তেওঁলোকে আলোচনা কৰা নাই ইয়াৰ বাহিৰেও আমাৰ এই অঞ্চলত বেকাৰ সমস্যা দিনে দিনে বাঢ়ি গৈ আছে এই বেকাৰ সমস্যা কেনেকৈ সমাধান কৰিব লাগে এই 5 বছৰ তেওঁলোকে কোনোদিন আমাৰ লগত আলাপ আলোচনা কৰা নাই অকল তেওঁলোকে কি কৰিছে চৰকাৰৰ পৰা যি টকা আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ যি টকা আহিছে সেইবিলাক EM হকে চিফ ডেপুটি চিফসকলে লৈ পেলাই কমিশ্যন লৈ পেলাই ঠিকাদাৰক কেনেকৈ পইচা দিব পাৰে তাকে তেওঁলোকে চিন্তা কৰি পেলাই এই 5 বছৰ তেনেকৈ এৰি দিছে নতুন আঁচনি একো নাই নতুন চিন্তাধাৰা একো নাই সমস্যা ৰাইজৰ কি আছে এই সমাধান কেনেকৈ কৰিব লাগে ইয়াৰ কোনো ডিছকাশ্যন নাই তো গতিকে এইটো আমি ক'ব বিচাৰিছোঁ যে আমি যদি UPPL চৰকাৰ গঠন কৰিব পাৰে প্ৰথমতে আমাৰ ৰাইজৰ সমস্যাবিলাক আমি ভালদৰে আলোচনা কৰিম আৰু যাতে সকলোৱে দুখীয়া ৰাইজই চৰকাৰী আঁচনিবিলাক যাতে পাব পাৰে তাৰ আমি ব্যৱস্থা কৰিম বেকাৰ ল'ৰা ছোৱালীবিলাকক যাতে ভালদৰে চাকৰি দিব পাৰে তেখেতক জীয়াই থকাৰ ৰাস্তা আমি বনাই দিব পাৰে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাম তো গতিকে মই ভাবোঁ আমাৰ যদি চৰকাৰ আহে ৰাইজৰ নিশ্চয় 100% নহ'লেও 80% উন্নতি হ'ব বুলি মোৰ আশাবাদী আপোনাৰ এই সমষ্টিত কাৰ লগত আপুনি কণ্টেষ্ট হ'ব বুলি আপুনি ভাবে ইয়াতে মই যিটো এতিয়া দেখি আছোঁ মোৰ BJPৰ লগতে কণ্টেষ্ট হ'ব কণ্টেষ্ট মানে BJP ছেকেণ্ড পজিশ্যন থাকিব তেওঁলোকেতো জিকিব নোৱাৰে কিন্তু ছেকেণ্ড পজিশ্যনটো থাকিব BPFৰ এটা BTR একৰ্ড কৰা এটা চিগনেটৰী এজন আছে তেখেত বি চাউৰাইগৰা তেখেতে এইটো সমষ্টিৰ পৰা এটা BPFৰ কেণ্ডিডেট হৈছে এই সময়ত আপুনি কি ক'ব নাই চাওক ইয়াতে দুটা ৰিজন আছে এটা কথা হ'ল কি ইতিমধ্যে এইটো সমষ্টিত BPFক ৰাইজে ইতিমধ্যে বিদায় দিছে যোৱা 2015তে বিদায় দিছে আৰু আজিৰ তাৰিখত BPFে এই সমষ্টিত কোনো জিকিব নোৱাৰে কাৰণটো হ'ল ৰাইজে BPFৰ যিমান কৰ্মী আছিল আমাৰ ইয়াতে জইন কৰি দিলে BPFৰ যিমান ex-MCLA লবেন বসুমতাৰী তেখেতৰ নেতৃত্বত যিকেইটা আমাৰ BPFৰ কৰ্মী আছিলে সব মোৰ সমষ্টিত জইন কৰিলে আৰু ইয়াৰ বাবে তেখেতসকলৰ কৰ্মী ইয়াত আৰু নাই আৰু 1 নম্বৰ হিটো এটা 2 নম্বৰ কথাটো হ'ল কি চাউৰাইগৰা হ'ল নতুন এজন মানুহ হয় তেখেতে অস্ত্ৰলৈ আন্দোলন কৰিছিল অস্ত্ৰলৈ আন্দোলন কৰা আৰু লগতে ৰাইজক লৈ পেলাই ৰাজনীতি কৰাটো বহুত ডিফাৰেঞ্চ আছে তেখেতক এই ম্যানমাৰৰ পৰা অহাৰ পিছত
ৰাইজে কোনেও চিনি নাপায় তো গতিকে তেখেতৰ ৰাইজৰ লগত কোনো লিংক নাই কাৰণ তেখেতে বাহিৰত থাকিয়ে আন্দোলন কৰি আছিলে হাতিয়াৰ লৈ পেলাই তো এই গতিকে এই অঞ্চলৰ ৰাইজে তেখেতক চিনি নাপায় তেখেতে যদি ধৈৰ্য ধৰি কেইবছৰমান যদি ৰাইজৰ লগত চিনাকি হোৱাৰ পিছতে যদি কেণ্ডিডেট হৈ পেলাই আহিল হয় তেতিয়া হয়তো বেলেগ কথা আছিল কিন্তু আজিৰ তাৰিখত তেতিয়া কোনো ধৰণৰ তেখেতে জিকিব নোৱাৰে কাৰণ ইতিমধ্যে ৰাইজে কৈছে যে BPF-টো ডুবিবলৈ গৈ আছে তো গতিকে তেখেতে সেই ডুবা নাৱত আজি উঠিছে গতিকে তেখেতে ডুবি যাব আৰু লগত আমি সেইটো দেখিবলৈ পাইছোঁ আমাৰ ইয়াতে BPF-ৰ অকল আমত 13 নম্বৰ চিৰাঙতে নহয় গোটেই 7টা সমষ্টি আছে আমাৰ চিৰাং ডিষ্ট্ৰিক্টত 7টা সমষ্টিতে BPF-ৰ জিকাৰ কোনো চান্স নাই জানিবলৈ মই চেষ্টা কৰিম যোৱা 2015ত এটা PCDR লয় এটা ঢৌ আনিছিলে এই সময়ত কৈছিল যে আপোনাৰ PCDR চৰকাৰ গঠন কৰিব নতুন এটা চেঞ্জ হ'ব কিন্তু লাষ্ট সময়ত আমি দেখা পালোঁ যে BPF-এ চৰকাৰ গঠন কৰিলে এটা 2020ত এটা BTC ইলেকশ্যন হ'বলৈ গৈ আছে এই সময়ত আপুনি কি ক'ব যে BPF আহিব নে UPPL আহিব চাওক আমাৰ BTC ইলেকশ্যনটো 2005ৰ পৰা আৰম্ভ হৈছে 2005ৰ পৰা ক্ৰনিকেলি যদি আমি চাই থাকোঁ 2005ত তেওঁলোকে 35টা পাইছিলে ঠিক আছে 2015 কি কয় 2005ত তাৰপিছত 2010ত তেখেতসকলে আহি গ'ল 26খন য়েছ 2000 মানে কিবা 10ত তাৰপিছত 2015ত তেওঁলোকৰ আহি গ'ল অকল 19খন যাৰ বাবে তেখেতসকলে বেলেগৰ পৰা হায়াৰ কৰি 2015ত আমাৰ মহেশ্বৰ বসুমতাৰী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছিলে এই আমাৰ গড়েশ্বৰ সমষ্টিৰ তেখেতক আনি পেলাই আৰু লগতে আমাৰ বিজনীৰ অনাবৰৰ পৰা যিসকলে জিকিছিল এই আমাৰ অতীন হাজং তেখেতক হায়াৰ কৰি পেলাই তেখেতসকলে চৰকাৰ গঠন কৰিব লগা হৈছে 2015ত আৰু সেই 2015 চিটুৱেশ্যনটো অলপ বেলেগ আছিল আজিৰ চিটুৱেশ্যনটো অলপ বেলেগ হৈছে বিটিআৰ চুক্তি হোৱাৰ পিছত এতিয়া ৰাইজে বিচাৰিছে যে বিটিআৰ চুক্তি যিসকলে চৰকাৰৰ লগত আলাপ আলোচনাত আছিলে তেখেতসকলে আহিলে কামটো অলপ বেছি ভাল হ'ব বিটিআৰ চুক্তি দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তো সেইকাৰণে ৰাইজে বিচাৰি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ আহক তেখেতৰ দ্বাৰা ইমপ্লিমেণ্ট কৰিব লগা বহুত কাম আছে তো আজি সেইকাৰণে সকলো ৰাইজই UPPL দলক যোগদান কৰিছে আৰু সেইকাৰণে বিচাৰি আছে যে ৰাজনৈতিকভাৱে পৰিৱৰ্তন এইবাৰ আহক কাৰণ 17 বছৰ আগ্ৰামা মহিলাৰ নেতৃত্বত BPF-ক আমি চান্স দিছোঁ ইয়াতে আমাৰ বহু ধৰণৰ ডেভেলপমেণ্ট হ'ব লাগিছিল হোৱা নাই বহু জাতি জনগোষ্ঠীৰ সমস্যা আছিল এইবিলাক সমাধান কৰি দিয়া নাই বৰংশ বড়োসকলৰ যিটো সমস্যা এই সমস্যাও সমাধান কৰাৰ ক্ষেত্ৰত আগ্ৰামা মহিলাৰে কোনো আগভাগ লোৱা নাই বৰংশ তেখেতে চৰকাৰক বাধাহি দি থাকিছিল যে তেখেতসকলৰ আলোচনা কৰিব নালাগে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিব নালাগে এইবিলাকে তেখেতে কৰি আছিলে সেইকাৰণে আজি ৰাইজই এটা চুক্তি হৈ গ'ল ৰাজনীতিক এতিয়া পৰিৱৰ্তন বিচাৰিছে সেইকাৰণে আজি সকলো ৰাইজই UPPL দলত যোগদান কৰিছে আৰু UPPL দলকে এইবাৰ বিকল্প BPF-ৰ বিকল্প হিচাপে বাছি লৈছে এইকাৰণে আজি তাৰিখত এই BTC-ত নিশ্চয় UPPL দলে চৰকাৰ গঠন কৰিব ইয়াত কোনো দলে আমাৰ লগত আহিব নোৱাৰে আমাৰ লগত কম্পিট কৰিব নোৱাৰে কিমানমান আসন পাব আজিৰ তাৰিখত আমি হিচাপ কৰিছোঁ আমি ইতিমধ্যে 26খন আসন পাইছোঁ আজিৰ তাৰিখত যদি ইলেকশ্যন হয় আমি 26খন আসন পাম কিন্তু আৰু যদি আমি সময় পাওঁ 30টামান আমি পাই যাম 30টামান পাই যাম আৰু বাকী আমি বিৰোধীও লাগিব তো গতিকে বিৰোধীৰ কাৰণে আমি থৈ দিছোঁ কিছুমান বিৰোধী আমাক লাগিবই কাৰণ কাম যদি ভালকৈ কৰিব লাগে তেতিয়াহ'লে বিৰোধী যদি অলপ নকয় তেতিয়াহ'লে অকল ৰুলিং পাৰ্টি থাকিলে কামটো ভাল নহয় তো গতিকে বিৰোধীৰ কাৰণে আমি 10টামান ৰাখি দিছোঁ আমি 30টা একদম পাই যাম বুলি আমাৰ এটা আশা আছে আৰু আমি বিশ্বাস ৰাখিছোঁ যে 30টামান আমি পাম যদি আপোনাৰ UPPL চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ'লে এই BTR একৰ্ডত কিবা ইফেক্ট হ'ব নেকি নিশ্চয় হ'ব কাৰণ ইয়াতে UPPL যদি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ'লে BTR যিটো চুক্তি এই চুক্তিটো ইমপ্লিমেণ্ট কৰাত বহুত আমাৰ প্ৰব্লেম আহি যাব কাৰণ যিসকলে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলে বৰ্তমান আমাৰ UPPL দলৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই
ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যিটো কথা পাতিছিলে তেখেতে আৰু লগতে আমাৰ NDABৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া তেখেত দুজনে মেইনলি চৰকাৰৰ লগত কথা পাতিছিলে আৰু বহুত মানে ইণ্টাৰনেল কথা আছে যিবিলাক ভালদৰে ইমপ্লিমেণ্ট কৰি আমি দেখুৱাব লাগে ৰাইজৰ ওচৰত এই তাকে যদি আমি কৰিবলৈ নাযাওঁ আমাৰ চৰকাৰ যদি নাহে প্ৰমোদ বড়ো ডাঙৰীয়াই যদি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেখেতে যদি সেইটো সুযোগটো নাপায় তেতিয়াহ'লে বেলেগৰ হাতত গুচি যাব আৰু স্পেচিয়েলি আমাৰ হাগ্ৰামা মহিলাৰে ইতিমধ্যে কৈ আছে যে BTR চুক্তিটো ঠিক হোৱা নাই BTR চুক্তিটো যি ধৰণৰ কৰিবলগীয়া হোৱা নাই তো গতিকে ইয়াত একো নাই তেখেতৰণৰ তেনেদৰে কথা তেখেতে কৈ আছে আৰু নিজেও যিটো চুক্তি কৰিছিলে 2003 চনত এই চুক্তিৰ দফাকেইটাই নিজে ইতিমধ্যে মানে যি ধৰণৰ ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে সেই আগৰ চুক্তিটো তেখেতে ইমপ্লিমেণ্ট কৰিব পৰা নাই তো গতিকে এই নতুন যিটো চুক্তি হ'ব এইটো যদি কিবা কাৰণত যদি হাগ্ৰামা মহিলাৰীৰ হাতত যাব লাগে তেখেতে এইটো এটাও ইমপ্লিমেণ্ট নকৰিব কাৰণ ইতিমধ্যে এইটো তেখেতে বেয়া বুলিয়েই ডিনাই কৰি দিছে তো গতিকে আমি আশা কৰিব নোৱাৰোঁ যে বেলেগৰ হাতত যদি যায় এইটো যদি ভাল ইমপ্লিমেণ্ট হ'ব এইটো আমি আশা কৰিব নোৱাৰোঁ হয় এই সময়ত মই 13 নং চিৰাং সমষ্টিৰ UPPL প্ৰাৰ্থী মাউথি ব্ৰহ্ম হাজোৱাৰী তেখেতৰ লগত বিশেষ কথা পাতিলোঁ তেখেতৰ পৰাই এই সমষ্টিৰ বিষয়ে কথা পাতিলোঁ আপোনালোকক জনালোঁ এই সময়ত আপোনাৰ বড়োলেণ্ড বুবলি সময় দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ থেংক ইউ